नमस्कार बंधुসকল আপোনাক স্বাগতম জনাইছোঁ আমাৰ ফেৰদৌছ আৰটি ইউটিউব চেনেল। আজিৰ এইটো ভিডিঅ' লৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনি 2.0 আবেদন প্ৰক্ৰিয়া চলি আছে। প্ৰত্যেকজন পৰিয়ালে লাভ কৰিব পাৰিব বিনামূলীয়াকৈ ৰন্ধন গেছ। ক'ৰ পৰা লাভ কৰিব, কিদৰে লাভ কৰিব, কি বস্তু দিব লাগিব, লগতে আবেদন প্ৰক্ৰিয়া চলি আছে অনলাইন অফলাইন দুয়োটাই কৰিব পাৰিব। কেনেদৰে কৰিব আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে সবেই জনাম। তেন্তে বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অৱশ্যে মূল ভিডিঅ'টো যোৱাৰ আগে এটাই ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্রাইব কৰি কাষৰ বেল আইকন প্ৰেছ কৰি নোটিফিকেশনটো অন কৰি ৰাখিব। তেন্তে বন্ধুসকল অকমান পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেন্ডছ প্ৰথমতে আপুনি নিজৰ মোবাইলৰ পৰা ক্ৰম ব্ৰাউজাৰ বা গুগল ব্ৰাউজাৰ ওপেন কৰিব। সো ফ্ৰেন্ডছ মই গুগল ব্ৰাউজাৰটো ওপেন কৰিছোঁ আৰু ওপেন কৰি সাৰ্চ কৰিব PMUY সাৰ্চ কৰি দিব। তো ফ্রেন্ডস PMUY সার্চ করার লগে লগে নতুন একটা পেজ খুল পাব। আর প্রথম যেটা অফিসিয়াল ওয়েবসাইট চাব দিয়া আছে PMUY হোম, এই অফিসিয়াল ওয়েবসাইটত আপনি ক্লিক করব। তো ফ্রেন্ডস ক্লিক করার লগে লগে এনেদৰে এটা এন্টাৰফেস আহি যাব আৰু আপুনি স্ক্ৰল ডাউন কৰিব। প্ৰথমতে আপুনি ডেস্কটপ সাইটটো অন কৰি ল'ব। তো ফ্রেন্ডস মই ডেস্কটপ সাইটটো অন কৰিছোঁ। তো ফ্রেন্ডস আপোনালোকৰ সুবিধাৰ বাবে ইয়াৰ লিংকখন মই ডিসক্ৰিপশ্যনত দি ৰাখিছোঁ। আপোনালোকে এই লিংকটোত ক্লিক কৰি ডাইৰেক্ট অফিচিয়েল ওয়েবসাইট আপুনি ইয়াত আহিব পাৰিব। তো ফ্রেন্ডস এইখন পেজ ওপেন হোৱাৰ লগে লগে আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত চাব ইয়াত দিয়া আছে অনলাইন এপ্লিকেশ্যন অফলাইন ডকুমেণ্টছ। আপুনি যদি অনলাইনত কৰিব বিচাৰে তেন্তে প্ৰথম যেটো অপশ্যন দিয়া চাব ইয়াত ক্লিক হিয়াৰ বুলি এটা অপশ্যন আছে, আপুনি ইয়াত ক্লিক কৰিব। তো ফ্রেন্ডস মই ইয়াত ক্লিক কৰিছোঁ। ক্লিক করার লগে এনেধৰণৰ তিনিটা গেছৰ নাম আহি যাব, ইন্ডিয়ান গেছ, ভাৰত গেছ আৰু HP। আপুনি কোনটো গেছৰ এপ্লাই কৰিব বিচাৰে। আপুনি যদি ইন্ডিয়ান গেছৰ এপ্লাই কৰিব বিচাৰে তেন্তে প্ৰথম যেটো লিংক আছে, যেটো অপশ্যন আছে ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক হিয়াৰ টু এপ্লাই আপুনি ক্লিক কৰিব। তো ফ্রেন্ডস ক্লিক করার লগে লগে অফিচিয়েল ওয়েবসাইট ইন্ডিয়ান গেছৰ ওয়েবসাইটটো ইয়াত মুকলি হৈ যাব। আৰু ইয়াত চাব দিয়া আছে আৰ ইউ এন এক্সিটিং ইন্ধন কাস্টমাৰ। আপোনাৰ কি ঘৰত আগত ইন্ধন গেছ আছে কি, যদি থাকে তেন্তে এছত ক্লিক কৰিব, যদি নাই তেন্তে আপুনি নোত ক্লিক কৰিব। তো ফ্রেন্ডস মই নোত ক্লিক কৰিছোঁ। নোট ক্লিক কৰাৰ লগে লগে এনেদৰে এটা পেজ আহি যাব আৰু এইখন পেজ আপুনি ফিল আপ কৰিব লাগিব। তো ফ্রেন্ডস প্ৰথমতে আপোনাক দেখুৱাই চাওক ইয়াত দিয়া আছে এণ্ড ফাৰ্ষ্ট নেম। তো বন্ধুসকল আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে ইন্ধন গেছ বা প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা যিটো আঁচনিৰ পৰা আপুনি গেছ সংগ্ৰহ কৰিব, সেইখন আঁচনি একমাত্ৰ মহিলাসকলেহে কৰিব পাৰিব, মহিলাসকলৰ নামতহে কৰিব লাগিব। তো ফ্রেন্ডস প্ৰথমতে আপুনি নামটো সিলেক্ট কৰিব, ফাৰ্ষ্ট নেম, তাৰপিছত আপুনি মিডিল নেম সিলেক্ট কৰিব, তাৰপিছত আপুনি লাষ্ট নেম সিলেক্ট কৰিব। তো ফ্রেন্ডস লাষ্ট নেম সিলেক্ট কৰাৰ পিছত চাব আছে লাইন অফ বিজনেছ, আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে আপুনি LPG সিলেক্ট কৰি ৰাখিব। LPG সিলেক্ট কৰাৰ পিছত চাব তলত দিয়া আছে মোবাইল নাম্বাৰ, ভেৰি ইম্পৰ্টেণ্ট বস্তু এটা দিবই লাগিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যিকেইটা অপশ্যনত এই চাব টিক মাৰ্কটো লগাই আছে, এই ৰঙা টিক মাৰ্কটো এইকেইটা অপশ্যন ফিল আপ কৰিব লাগিব কম্পালচৰি। তাৰপিছত চাব ইয়াত দিয়া আছে টাইপ মোবাইল নাম্বাৰ, আপুনি মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। তাৰপিছত আপোনাৰ এড্ৰেছটো এণ্টাৰ কৰিব। তো এড্ৰেছটো এণ্টাৰ কৰাৰ পিছত চাব দিয়া আছে এড্ৰেছটো আপুনি এণ্টাৰ কৰিব। এড্ৰেছটো এণ্টাৰ কৰাৰ পিছত চাব ইয়াত দিয়া আছে পিনক'ড, আপুনি পিনক'ড এণ্টাৰ কৰিব। তাৰপিছত আপুনি চিটি এণ্টাৰ কৰিব। চিটি এণ্টাৰ কৰাৰ পিছত চাব ইয়াত দিয়া আছে, তাৰপিছত চাব ইয়াত দিয়া আছে এনৰলমেণ্ট চিষ্টেম, আপুনি ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি উজ্জ্বলা স্কিম আপুনি সিলেক্ট কৰি ৰাখিব। সিলেক্ট কৰাৰ পিছত চাব ইয়াত দিয়া আছে ৰিমাৰ্ক অপশ্যন, আপুনি অনলি এছ দিব পাৰিব বা আপোনাৰ এড্ৰেছ দিব পাৰিব। অনলি আপুনি ইয়াত এছ দি ৰাখিব, YES আপুনি দি ৰাখি তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত দিয়া আছে ছাবমিট বুলি এটা অপশ্যন, আপুনি ইয়াত ক্লিক কৰি দিব। তো ফ্রেন্ডস ক্লিক কৰাৰ পিছতে ছাবমিট দিয়াৰ লগে লগে এনেদৰে এটা পেজ খুলিব। দিয়া আছে কনফাৰ্মেশ্যন, থেংক ফৰ কানেক্টিং আজ ইউৰ সাৰ্ভিস ৰিকুৱেষ্ট নাম্বাৰ ইজ এইটো নাম্বাৰ ইন্ধন ডিষ্ট্ৰিবিউটাৰ চেল কণ্টেক্ট ইউ শ্বৰ্টলি। তো ফ্রেন্ডস ইয়াৰ পিছতে আপুনি একোৱে কৰিব নালাগে। ইয়াৰ পিছতে আপোনাৰ মোবাইল এটা কল আহিব আৰু সেইখন কলৰ জৰিয়তে আপুনি ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু ভেৰিফিকেশ্যন সময়ত আপোনাৰ এড্ৰেছ সম্পূৰ্ণ খুজিব আৰু সম্পূৰ্ণ এড্ৰেছ দি দিব। এড্ৰেছ দিয়াৰ পিছতে আপোনাক একচেপ্ট কৰিব। একচেপ্ট কৰাৰ পিছতে আপোনাৰ নেক্সট ষ্টেপ ফৰ্মখন ফিল আপ কৰিব। তো বন্ধুসকল কেনেদৰে নেক্সট ষ্টেপ ফৰ্ম ফিল আপ কৰিব পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আজিলৈকে ইমানখিনি, বাই, লগ পাম অন্য এটা ভিডিঅ' লৈ।